ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ ছাত্ৰ ছাত্ৰীসকল এই মুহূৰ্তত তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যেন এইচএছ ছেকেণ্ড ইয়াৰৰ যিটো নেকি ৰিজাল্ট দিয়াৰ ৱেবছাইট আছে সেই ৱেবছাইটত তোমালোকে ইতিমধ্যে দেখা পাইছা যেন প্ৰকাশ পাইছে এইচএছ ফাইনেল ইয়াৰ এক্সাম ৰিজাল্টছ 2020 উইল বি এভেইলেবল চুন ইয়াত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু অতি শীঘ্ৰে ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে ছাত্ৰ ছাত্ৰীসকল আজি হৈছে বিশ্ব পৰিৱেশ দিৱস গতিকে আজি যদিও তোমালোকৰ ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিল যদিও তথাপিও আজি তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা নহয় কাৰণ হৈছে আজি হৈছে বিশ্ব পৰিৱেশ দিৱস তোমালোকে স্ক্ৰীনত চাব পাৰিছা যেন 5 জুন অৰ্থাৎ আজি হৈছে বিশ্ব পৰিৱেশ দিৱস তো তাৰ বাবে ইয়াত ঘোষণা কৰা নহয় তোমালোকৰ এইচএছৰ ফলাফল ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ তাত মোৰ ভিডিঅ'বিলাক ভাল লাগি থাকে তেতিয়াহ'লে মোৰ চেনেলটো অৱশ্যই তোমালোকে ছাবস্ক্ৰাইব কৰিবা যাতে তোমালোকক নতুন নতুন আপডেটবিলাক দি থাকিব পাৰোঁ গতিকে তোমালোকে এটা লাইক আৰু ছাবস্ক্ৰাইবটো কৰি দিবা থেংক ইউ